নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে আপোনালোকৰ এটা ভাল খবৰ যোনে লেয়াৰ ফাৰ্ম অৰ্থাৎ কণীৰ কাৰণে ফাৰ্ম কৰিব খুজিছে তাৰ বাবে বহুত ভাল খবৰ আমি লৈ আহিছোঁ ৰ'ড আইল্যান্ড ৰেড লেয়াৰ মুৰ্গী এই যাক RIR বুলি কোৱা হয় তাৰ লগতে ব্লেক অষ্ট্ৰলপ যাক কণীৰ ৰাণী বুলি কোৱা হয় ই মাংসৰ কাৰণে বিখ্যাত এইটো অষ্ট্ৰেলিয়াৰ ব্ৰিড হয় ইটো বছৰত মোটামুটি 330টাৰ পৰা ষ্টাৰ্ট কৰি আপোনালোকে চাব পাৰিছে স্ক্ৰীনত এয়া হৈছে ব্লেক অষ্ট্ৰলপ আৰু এয়া হৈছে ব্লেক অষ্ট্ৰলপৰ পোৱালি A grade ব্লেক অষ্ট্ৰলপৰ পোৱালি লাগিলে আপোনালোকে যোগাযোগ কৰিব পাৰে মাত্ৰ 4 পৰা 4.5 মাহত এইটো কণী দিয়ে অসমৰ জলবায়ুৰ লগত খুবেই সংবেদনশীল এইটো মেলটোৰ ওয়েট হয় আপোনাৰ এভাৰেজ 3.5 কিলোৰ পৰা 4 কিলো ভাল এটা ওয়েট গেইন কৰে তাৰ লগতে ফিমেলটো 2.5 কিলোৰ পৰা 3 কিলো মান হয় কোনোবাৰ যদি আপোনাৰ ব্লেক অষ্ট্ৰলপ বিচাৰি আছে তো আমাৰ লগত যোগাযোগ কৰিব পাৰে আমি অল ওভাৰ নৰ্থ ইষ্ট ব্লেক অষ্ট্ৰলপৰ পোৱালি ডেলিভাৰী কৰোঁ আৰু এয়া হৈছে আপোনাৰ RIR য'ত আপোনালোকে সবে চিনিয়ে পায় এইটো হৈছে মাংস আৰু কণীৰ কাৰণে বিখ্যাত মুৰ্গী এইটো মুৰ্গীৰ পোৱালি আমি অল ওভাৰ নৰ্থ ইষ্ট ডেলিভাৰী দি আছোঁ আপোনালোকে চাব পাৰিছে আমাৰ তাতে হিউজ ষ্টক আছে যদি কোনোবা লাগে আপোনালোকে যোগাযোগ কৰি ল'ব পাৰে ইয়াৰ আৰু খাছিয়ত সেম RIR মেলটোৰ ওজন হয় আপোনালোকৰ 2.5 পৰা ষ্টাৰ্ট কৰি 3.5 কিলো পাৰ মেলৰ তাৰ লগতে ফিমেলটোৰ ওয়েট হয় 2 কেজিৰ পৰা আৰম্ভ কৰি 3 কিলো মান ওয়েট হয় যদি কোনোবাৰ এইটোৰ পোৱালি লাগে আপোনালোকে যোগাযোগ কৰিব পাৰে আমাৰ এইটো থলুৱা ব্ৰিডৰ হয় অসমৰ জলবায়ুৰ লগত খাপ খোৱা এটা মুৰ্গী যোনটো গোটেই বছৰতে কণী দিয়ে আৰু ইয়াৰ কণীৰ চাহিদাও বহুত বেছি যদি আপোনালোকে আমাৰ পৰা পোৱালি লয় আমাৰ তাতে কণী দিব পাৰে আমি অল ওভাৰ নৰ্থ ইষ্টৰ পৰা কণী কালেক্ট কৰোঁ আৰু আপোনালোকক সেইবোৰৰ পোৱালি সাপ্লাই দি থাকোঁ লোকেল মুৰ্গী পোহাতকৈ RIR ব্লেক অষ্ট্ৰলপ পোহা অত্যাধিক লাভজনক ব্যৱসায় কাৰণ এইটোতো সেম দানা খৰচ হয় কিন্তু পোৱালি বা কণীৰ দাম অলপ বেছি পায় আৰু এয়া আপোনালোকে চাব পাৰিছে এইটো হৈছে হোৱাইট পেকিং হাঁহৰ পোৱালি কোনোবা যদি হোৱাইট পেকিং কালাৰ পেকিং লাগে যোগাযোগ কৰিব পাৰে আমি অল ওভাৰ নৰ্থ ইষ্ট হোৱাইট পেকিং কালাৰ পেকিং হাঁহৰ পোৱালি ডেলিভাৰী কৰোঁ আজি ভিডিঅ'টো ইমান আছিলে আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে জয় অসম